পেজ নাম্বাৰ 354 পাইছে নহয় এই অনুশীলনী চোৱা অনুশীলনী 15.1 এক নম্বৰ প্ৰশ্নত কেইটামান এমসিকিউ দিয়া আছে দেখিছানে এই এমসিকিউৰ পৰা এটা আহিব খাটা কাৰণ ইয়াতে আৰু এই পাতৰ এমসিকিউ নাই ইয়াতে দেই এই এমসিকিউ খালিটা দিয়া আছে যে এইকেইটা চাবি এটা আগতে ৰৈ আছে 1 2 3 4 5 গোটেইটা তো কিতাপ পঢ়া নাই কিয় ৰে সব কিতাপ পঢ়া দিছিল তুমি লিখা নাই কিয় আচ্ছা লিখা আছে লিখিলো কিতাপ পঢ়া আছে পছন্দ কি আছে ঘটনা ই সম্ভাৱিতা প্লাস ঘটনা ই নহয় সম্ভাৱিতা 1 হ'ব ফোন আহিছে 1 তাৰ পিছতো 2 নম্বৰৰ পছন্দ 0 তাৰ পিছত অসম্ভৱ ঘটনা কাৰ বই লিখা আছে তহঁতে যে একো বইখন ব্লেংক লৈ আছে যে বিলাক সব ক্লাছত মই পঢ়াই দিছিলো অসম্ভৱ ঘটনা লিখিব না 3 নম্বৰ 3 নম্বৰ নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা হ'ল 1 দেই তাৰপিছত এনেকুৱা ঘটনাক নিশ্চিত ঘটনা বোলে নিশ্চিত হ'ল তাৰপিছত 4 নম্বৰ এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি হ'ল 1 এইটো 1 দেই দিলি তাৰপিছত 5 নম্বৰ এটা ঘটনাৰ সম্ভাৱিতা শূন্যতকৈ ডাঙৰ বা সমান আৰু একত্ব সৰু বা সমান এইটো পৰীক্ষাত ভেৰি ইম্পৰ্টেণ্ট এইটো কিন্তু আহে এইকেইটা সম্ভাৱিতা সদায় শূন্য আৰু একৰ মাজত থাকে দেই হ'ল তাৰপিছত ইয়াতে ইম্পৰ্টেণ্ট আছে 6 নম্বৰ আৰু এটা এমসিকিউ আছে 4 নম্বৰ 4 নম্বৰ এটা এমসিকিউ আছে দেখিছ নাই তলৰ কোন কেইটা এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে ঘটনা এটা সম্ভাৱিতা হ'ব নোৱাৰে মনত ৰাখিবি ঘটনাৰ সম্ভাৱিতা সদায় শূন্য আৰু একৰ মাজত থাকে চা প্ৰথমটো কি আছে বি নম্বৰটো চা বি নম্বৰটো চোৱা দেই না বি নম্বৰটো কি আছে মাইনাছ আছে নহয় মাইনাছ হ'লে শূন্যতকৈ সৰু এইটো হ'ব নোৱাৰে তাৰপিছতো কি আছে পাৰ্চেণ্টেজ আছে 15% পাৰ্চেণ্টেজ থাকিলে আকৌ হ'ব পাৰে দেই তাৰপিছত কি আছে 0.7 এতিয়া চা 0.7 যদি কি হ'ব 7/10 হ'ব এইটো হ'ব পাৰে 15% হ'ব পাৰে হয় নহয় আকৌ 2/3 এইটো হ'ব পাৰে কাৰণ শূন্যৰ আকৌ মাজত আছে হ'ব নোৱাৰে কোনটো অকল মাইনাছ থাকাটো গতিকে আমাক নোৱাৰাটো লাগে নোৱাৰাটো দেই বিটো হ'ব মাইনাছ থাকিলে কেতিয়াও নোৱাৰো দেই অকল আমি মাইনাছ থাকিলে নহ'ব আৰু ভগ্নাংশটো যেতিয়া থাকে ওপৰৰ সংখ্যাটো যদি ডাঙৰ থাকে তেতিয়া নহয় এই ওপৰত যদি কেনেকৈ ডাঙৰ হয় তেতিয়াও নহ'ব বুজিছানে কবিতা হ'ব এইটো চাবি তাৰপিছত 8 নম্বৰ প্ৰশ্ন 9 নম্বৰ দেখিছ নাই তাৰপিছত 12 নম্বৰ চা 12 নম্বৰ 13 নম্বৰ লুডুগুটি 14 নম্বৰটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট 14 আৰু 15 ইয়াতে কাৰ্ডৰ প্ৰশ্ন আছে কাৰ্ডৰ প্ৰশ্ন 14 আৰু 15 দেই এই কাৰ্ডৰ প্ৰশ্ন কিতাপত দুটা অংকই আছে এই দুটাৰ পৰা এটা অংক আহিব হৈ গ'ল তাৰপিছত ইয়াতে চাবি 21 নম্বৰ 21 নম্বৰ দিলি 24 নম্বৰ এইকেইটা চাবি 21 এইকেইটা চাবি দেই তাৰপিছত এই পাঠৰ সাৰাংশ ওলা 359 পেজ নম্বৰ সাৰাংশত ওলাই লোৱা সাৰাংশত কি আছে এই 2 নম্বৰৰ সম্ভাৱিতাৰ সূত্ৰটো আছে পি অফ ইকুৱেল টু কি হয় ইয়াৰ সহযোগতা ফলাফলৰ সংখ্যা বা পৰীক্ষাৰ সম্ভাৱ্য সকলো ফলাফলৰ সংখ্যা এই গোটেই পাঠটোত এটাই সূত্ৰ আছে এইটো সূত্ৰ এই সূত্ৰটো মনত ৰাখিবি এইটো ইম্পৰ্টেণ্ট কাৰণ যেতিয়া এই পাঠৰ অংক আহিব তহঁতে এইটো দিবই কেনেবাকে যদি নোৱাৰিলি এই সূত্ৰটোকে লিখিলেও হ'ব এইটো মনত ৰাখিব লাগিব যে এইটো পাঠৰ হয় নে নহয় সেইটো জানিব লাগিব কিন্তু জানি অন্ততঃ সূত্ৰটো যদি লিখি থোৱা হয় ষ্টেপ মাৰ্কিং পাই যাব সম্ভাৱিতাৰ সূত্ৰ এইটো জানিবি দেই এইটো লিখি লৈ যাবি লিখি মানে মুখস্থ হৈ লৈ যাবি দেই একদম ৰেডি হৈ যাবি তাৰপিছত 3 নম্বৰ চা নিশ্চিত ঘটনাৰ সম্ভাৱিতা 1 এইটো ক'লোৱে উঠনি অসম্ভৱ ঘটনা সম্ভাৱিতা 0 5 নম্বৰ কি আছে এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট সম্ভাৱিতা সদায় 0 আৰু 1 মাজত থাকে ইয়াতে কণ্ডিশ্যনটো দি আছে নাই পি অফ কি হয় 0তকৈ ডাঙৰ গ্ৰেটাৰ দেন ইকুৱেল টু 0 লেছ দেন ইকুৱেল টু 1 দি আছে নহয় এইটো কণ্ডিশ্যনটো চাবি এইটো কণ্ডিশ্যন সিহঁতে এমচিকিউ দিব কেতিয়াবা গ্ৰেটাৰ দেন ঠাইত
লেছ দেন দি দিব কেইটা ইকুৱেল চিন নিদিয়ে সেইটো মনত ৰাখি যাবি সেইকেইটা মনত ৰাখি যাবি গ্ৰেটাৰ দেন হ'বনে লেছ দেন হ'বনে সেই কথাটো মনত ৰাখি পেলাই যাব লাগিব তাৰ 7 নম্বৰটো চোৱা P of E plus P of E bar equal to 1 সম্ভাৱ্যতা হোৱা ঘটা আৰু নঘটাৰ যোগ কৰিলে কি হয় 1 হয় এইটো মনত ৰাখি হৈ গ'ল এইটো কথা ফেক্ট তাৰপিছত 2 নম্বৰ পাতা ৰবা এইটো পাতাৰ কিছুমান MCQ আছে MCQ বিলাক চাবি MCQ মানে উদাহৰণ দিয়ে চাবি উদাহৰণ 7 উদাহৰণ 8 উদাহৰণ 5 এইকেইটা চাবি উদাহৰণ 9 এই উদাহৰণকেইটা উদাহৰণ 9 7 5 9 উদাহৰণ 4 এইটো ইম্পৰ্টেণ্ট এইটো কাৰ্ডৰ প্ৰশ্ন হয় 5 4 উদাহৰণ 3 2 1 এইটা চাবি এই উদাহৰণ 4 এইকেইটা চাবি দেই উদাহৰণকেইটা এইটা চাবি আৰু 2 নম্বৰ পাৰ্টত হৈছে না দিনৰ কৈছো নহয় হ'ব মানে 14 নম্বৰ পাৰ্টত হ'ব 14 নম্বৰ পাৰ্টত হ'ব জন্য কৈ দিছো নহয় আৰু কৈ দিব লাগিব নেকি আৰু কৈ দিও নেকি দেখাই 14 নম্বৰ পাৰ্টত খাৰাংক ওলাব তোমাৰ কি থাকে 14 নম্বৰ খাৰাংক ওলা খাৰাংক ওলাইছ খাৰাংকত ইয়াতে 3টা সূত্ৰ আছে এটা হল মধ্য ওলোৱা সূত্ৰ এটা মাধ্যমা আৰু এটা বহুল প্ৰথমটো হল মধ্য ওলোৱা সূত্ৰ এই মধ্য ওলোৱাৰ 3টা সূত্ৰ আছে তাৰ ভিতৰত একাই মনত ৰাখিবি কাৰণ এটা সূত্ৰ প্ৰয়োগ কৰি মধ্য ওলাব পাৰি প্ৰত্যক্ষভাৱে যেটা সূত্ৰ আছে যদি আমি অংক কৰা দিছো মই এটা মনত ৰাখিবি দেই এইটো মধ্য ওলোৱা সূত্ৰ যেতিয়া তহঁতৰ প্ৰশ্নটো পাবি যে মধ্য নিৰ্ণয় কৰা যদি কিবা এটা অংকটো নোৱাৰিলে এই সূত্ৰটো লিখি থৈ সূত্ৰটো হ'লেও লিখিবই লাগিব সূত্ৰটো লিখি লিখিলেও তাতো নম্বৰ দিব কিবা নম্বৰ পাবি বুজি পালি একো নকৰিলে নম্বৰ নাপাবি নহয় তাৰপিছত 2 নম্বৰটো আছে বহুলকৰ সূত্ৰ এইটো সূত্ৰ মনত ৰাখিবি এইটো সূত্ৰ বহুলক যেতিয়া নিৰ্ণয় কৰিবি যে সূত্ৰটো প্ৰয়োগ কৰিব লাগিব তাৰপিছত 4 নম্বৰ আছে মাধ্যমা ওলোৱাৰ সূত্ৰ এই মাধ্যমা ওলোৱাৰ সূত্ৰটো মনত ৰাখিবি কাৰণ অংকটো যদি বহুলক ওলাব দিয়ে তোৰ যদি মাধ্যমাৰ সূত্ৰটো লিখি থৈ আহে তেতিয়া মাৰ্ক নাপালে আছে এখানে ভালদৰে এইকেইটা সূত্ৰ মনত ৰাখিব লাগিব কোনটো উলিয়াব দিছে এই সূত্ৰটো প্ৰয়োগ লিখিলেতো অংকটো সহজে কৰাই দিছে নহয় সূত্ৰ যদি পাৰা অংকটো একেবাৰে দেখা দেখি দি আছে L মানে কি হয় F1 মানে কি হয় F0 মানে কি হয় বুজি পালি বুজি সূত্ৰটো ইম্পৰ্টেন্ট তাৰপিছত 14.3 3 নম্বৰ প্ৰশ্নটো চাবি 3 নম্বৰ আৰু 2 নম্বৰ 100 মান উলিয়াব দিয়ে যে একেটা ইম্পৰ্টেন্ট আহে পৰীক্ষা তাৰপিছত 332 পেজত মোটাকে দিয়া আছে স্যার 3 মাধ্যমা ইকুয়াল টু বহুলক প্লাস 2 মাধ্য এটো এমসিকিউত আহে দেই এমসিকিউত আহে এটো এটা সূত্র রিলেশন এটা দুবাৰ কোৱা হৈছে তহঁতৰ কথাখিনি দুবাৰ দেখাই দিয়া হৈছে এটা এমসিকিউত আহে দেই এটো চাবি তই দিলি না তাৰ তাৰপিছত উদাহৰণ 8 উদাহরণ 7 তো আছে এই না এর আগর বার আছে উদাহরণ 7 সল এতিয়া আহা 14.2 তিনটা সাইডে প্রশ্ন আছে 14.2 দিছন দাগ দিছনে 14.2 আনাদি দাগ দিছ না 3 নম্বর প্রশ্ন 3 নম্বর 3 6 নম্বর 6 আর 5 নম্বর এইটা থাকে তারপর 14.1 এর 3 নম্বর 7 নম্বর এটা কোন কইছো আর 9 নম্বর 9 নম্বর এবার ভালদৰে চাবি দেই হ'ব এইটো পাৰ্টৰ হেক এইকেইটা চাবি ভালদৰে ভালকৈ পঢ়ি যাবা প্ৰেক্টিছ কিন্তু বহুত লাগিব দেই প্ৰেক্টিছ আৰু এটা আছে ইয়াতে শ্ৰেণীক উচ্চক ইকুৱেল টু শ্ৰেণীৰ উচ্চ সীমা প্লাছ শ্ৰেণীৰ নিম্ন সীমা ডিভাইড বাই 2 এইটো এটা
MCQ তেনেকুৱা আহিব পাৰে দেই MCQ আহিব পাৰে চাই লবা